জাতীয় আবেগ শেষ হল নেকি অভিনেতা যতীন বৰাৰ দুদিন পিছতেই পুনৰ বিজেপিলৈ উভতি যোৱাৰ চেষ্টা যতীনৰ বিজেপিত ঘূৰাই ল'বলৈ নেতাৰ দুৱাৰে দুৱাৰে ঘূৰিছে যতীন বৰা আঁতৰি ফুৰিছে কা বিৰোধী প্ৰতিবাদী আন্দোলনৰ পৰাও ৰত্নাকৰ খ্যাত যতীন বৰা পুনৰ বিজেপিলৈ উভতি যোৱাৰ বাবে গোপনে চলাইছে তৎপৰতা ৰত্নাকৰ হৈয়ে থাকিব ৰাজ্যজুৰি কা বিৰোধী গণতান্ত্ৰিক আন্দোলনৰ জোৱাৰ উঠাৰ সময়তেই অসম চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ অধ্যক্ষ তথা বিজেপি নেতা যতীন বৰাৰ ভূমিকাক লৈ সৃষ্টি হৈছিল তীব্ৰ সমালোচনাৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গেও যতীন বৰাৰ ভূমিকাক লৈ প্ৰকাশ কৰিছিল তীব্ৰ অসন্তুষ্টিৰ ৰাইজৰ প্ৰতিবাদৰ ওচৰত সেৱা মানি হঠাৎ লতাশিল খেলপথাৰত আছুৰ গণহত্যাগ্ৰহ কাৰ্যসূচীত আবিৰ্ভাৱ ঘটিছিল এইজন অভিনেতাৰ আছু নেতৃত্বয়ো মৰমেৰে আদৰি লৈছিল যতীন বৰাই ঘোষণা কৰিছিল মই বিজেপি ত্যাগ কৰিলোঁ এতিয়াৰে পৰা মই ৰাইজৰ লগত থাকিম মই বিজেপি ত্যাগ কৰিছোঁ যেহেতু অসমবাসীৰ কাৰণে আজি যতীন বৰা হ'লোঁ আৰু সেই অসমবাসীৰ লগত আজি থিয় হ'ব পাইছোঁ আৰু মই যিটো ৰাজনৈতিক মই বিজেপি দলত আছিলোঁ কিন্তু মই আজি ঘোষণা কৰিছোঁ যে মই বিজেপি দল ত্যাগ কৰিছোঁ আৰু ৰাইজে আমাৰ ভগৱান এই ৰাইজৰ লগত সদায় আছোঁ থাকিম আমি কেব নামানো কিন্তু লক্ষণীয়ভাৱে অসমৰ সৰ্বত্ৰে জোৱাৰ উঠা কা বিৰোধী গণতান্ত্ৰিক আন্দোলনত সেয়াই আছিল যতীন বৰাৰ অন্তিম উপস্থিতি ইয়াৰ পিছত যতীন বৰাক আৰু কতো দেখিবলৈ পোৱা নাই কা বিৰোধী আন্দোলনত আনকি ৰাজ্যৰ শিল্পী সমাজে একত্ৰিত হৈ প্ৰতিবাদ কৰাৰ সময়তো পৰিলক্ষিত নহল অভিনেতাজনৰ উপস্থিতি ইয়াৰ বিপৰীতে লতাশিল খেলপথাৰত ৰাজহুৱাকৈ বিজেপি ত্যাগৰ ঘোষণাৰ পিছদিনাৰ পৰাই পুনৰ বিজেপিলৈ উভতি যোৱাৰ বাবে গোপনে চেষ্টা চলাইছে অভিনেতাজনে আনকি তেওঁক বিজেপিত পুনৰ আদৰি ল'বলৈ একাংশ ৰাজ্যিক নেতাৰ দুৱাৰে দুৱাৰে ঘূৰিছে যতীন বৰা ফোনেৰেও হেনো বহু বিজেপি নেতাৰ সৈতে যোগাযোগ কৰিছে অভিনেতা যতীন বৰাই ইয়াৰ মাজতে অভিনেতা যতীন বৰাৰ এই দুমুখীয়া স্থিতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপিৰ একাংশ নেতাই যতীন বৰা আপোনালোকৰ অধ্যক্ষ তেওঁ দল ত্যাগ কৰিছিল আৰু তেওঁ পুনৰ বিজেপিলৈ ঘূৰি আহিব বিচাৰিছে মই বৰ ডাঙৰ মানুহ তেওঁলোক ডাঙৰ অভিনেতা আমি জাতিপ্ৰেম আমাৰো আছে কিন্তু ইমান আৱেগিকো নহয় নেকি আমি বাকীখিনি দলে সিদ্ধান্ত ল'ব শিল্পী নামত যতীন বৰাৰ নিচিনা মানুহে যদি প্ৰতিবাদ কৰিবলৈ যায় সেইটোত আমাৰ সন্মান নাই উল্লেখযোগ্য যে যতীন বৰাই লতাশিল খেলপথাৰত বিজেপি ত্যাগৰ ঘোষণা কৰিলেও অসম চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা পদত্যাগৰ কথা তেওঁ ঘোষণা কৰা নাছিল ব্যুৰো ৰিপৰ্ট DY 365